মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি মই লৈ আহিছোঁ আলিবাবা আৰু 40 চোৰৰ কাহিনী। নিশ্চয় তোমালোকে এই সাধুটো শুনি খুব ভাল পাবা। সাধুৰ নাম আলিবাবা আৰু 40টা চোৰ। পুৰণি কালত পাৰস্য নামৰ দেশখনত দুজন ককায়েক ভায়েকে বাস কৰিছিল। ডাঙৰজনৰ নাম কাছিম। কাছিমে বহুত ধন সম্পত্তি থকা পৰিয়ালৰ মহিলা এগৰাকীক বিয়া কৰিছিল। তেওঁ এইদৰেই এজন ধনী সদাগৰ হৈ পৰিছিল। সৰুজনৰ নাম আলিবাবা। তেওঁ বৰ দুখীয়া আছিল আৰু তেওঁৰে নিচিনা দুখীয়া পৰিয়ালৰ ছোৱালী এগৰাকীক তেওঁ বিয়া কৰিছিল। আলিবাবা এদিন হাবিলৈ কাঠ কাটিবলৈ গ'ল। হঠাতে তেওঁ দেখিলে চাৰিওফালে ধূলিৰে ধুঁৱলি কুঁৱলী কৰি ঘোঁৰাছোৱাৰী কেইজনমান আহি আছে। বিপদৰ গোন্ধ পাই গাধটোক ঘন জোপোহাৰ মাজত লুকুৱাই থৈ আলিবাবা ওখ গছ এজোপাত উঠিল। ঘোঁৰাছোৱাৰী কেইজনে ঘোঁৰা চেকুৰাই চেকুৰাই আহি আলিবাবা উঠি থকা গছজোপাৰ তল পালেহি। গছজোপাৰ কাষত থকা ডাঙৰ শিল এচটাৰ মুখত আটাইকেইটা নামিল। আলিবাবাই গণি চালে 40জন মানুহ। তেওঁ বৰ ভয় খালে। মানুহকেইটা অস্ত্ৰ শস্ত্ৰৰে সজ্জিত আৰু ঘোঁৰাৰ পিঠিত থকা থৈলাবিলাক ইমান গধুৰ যে সিহঁতে কোনোমতে দাঙিব পাৰিছিল। এই থৈলাবিলাক ইমান গধুৰ কিয়? আলিবাবাই মনে মনে ভাবিলে, নিশ্চয় সোণ-ৰূপেৰে ঠাহ খাই আছে। এই অদ্ভুত থৈলাবিলাকৰ কথা ভাবি থাকোঁতেই আলিবাবাই চকুৰ আগতে এটা আচৰিত ঘটনা দেখিবলৈ পালে। সিহঁতৰ দলপতিটোৱে সোঁফাললৈ অলপ গৈ আলিবাবা উঠি থকা গছজোপাৰ কাষ পালেগৈ। ঘাঁহ-বনৰ জোপোহাৰ কিছু একঘৰীয়াকৈ থৈ সি গমগমীয়া মাতেৰে মাত দিলে, চিচিম ফাক। সেই মুহূৰ্ততে শিল এচটা হৈ থকা দুৱাৰখন খোল খাই গ'ল। দলপতিটোৱে অনুচৰকেইটা ভিতৰলৈ সোমাবলৈ নিৰ্দেশ দিলে। অনুচৰকেইটা যিকোনো মুহূৰ্ততে শিলচটাৰ ভিতৰৰ পৰা ওলাই আহি আলিবাবাক দেখা পায় বুলি ভাবি আলিবাবাৰ আৰু ভয় লাগিল। সি গছজোপাৰ ডালপাতৰ আঁৰ লৈ চেপেটা লাগি থাকিল। কিছু সময়ৰ পিছত শিলচটাৰ দুৱাৰখন আকৌ খোল খালে। দলপতিটোৱে ওলাই আহি অনুচৰকেইটাই শিলচটাৰ ভিতৰলৈ লৈ যোৱা থৈলাকেইটাৰ হিচাপ ৰাখিবলৈ ধৰিলে। থৈলাকেইটা ভিতৰত ৰাখি অহাৰ পিছত অনুচৰকেইটা আকৌ ওলাই আহিল। শেষত চিচিম বন্ধ বুলি কোৱাৰ লগে লগে শিলচটাৰ দুৱাৰখন আকৌ জোৰেৰে বন্ধ হৈ গ'ল। অনুচৰকেইটাই খালী থৈলাকেইটা আকৌ বান্ধি ল'লে আৰু ঘোঁৰাত জাপ মাৰি উঠি যাবলৈ সাজু হ'ল। সিহঁত যেতিয়া চকুৰ আৰ হ'ল, আলিবাবা গছজোপাৰ পৰা নামি পোনে পোনে সেই শিলৰ গুপ্ত দুৱাৰখনৰ ওচৰত থিয় হ'লগৈ। চিচিম ফাক বুলি কোৱাৰ লগে লগেই দুৱাৰখন খোল খালে। আলিবাবা গুহাটোৰ ভিতৰলৈ সোমাই গ'ল। আলিবাবাই ভবামতে গুহাটো জেকা আৰু আন্ধাৰ নাছিল, বৰং সি আছিল দামী দলিচা পৰা কিংখাপ আৰু মসলিন কাপোৰেৰে ঠাহ খোৱা এটা আহল বহল কোঠা। সোণ-ৰূপৰ বিস্কুট মজিয়াত দম বান্ধি আছে আৰু সোণ-ৰূপৰ মোহৰ গোটেই মজিয়াত সিঁচৰিত হৈ পৰি আছে। আলিবাবা বিস্ময়ত কিছু সময় থৰ হৈ থাকিল। শেষত তেওঁ ততা-তয়াকৈ কোঠাটোৰ চাৰিওফালে এপাক মাৰি 4টা থৈলাত কঢ়িয়াব নিব পৰাকৈ সোণৰ মোহৰ ভৰাই ল'লে। থৈলাকেইটা বাহিৰলৈ কেঁকো-জেকোকৈ টানি আনি চিচিম বন্ধ বুলি কোৱাৰ লগে লগে আকৌ দুৱাৰখন বন্ধ হৈ গ'ল। থৈলাকেইটা গাধটোৰ ওপৰত উঠাই ল'লে। কোনেও থৈলা বুলি ধৰিব নোৱাৰাকৈ থৈলাবোৰৰ ওপৰত খৰি জাপি নগৰলৈ বুলি খোজ ল'লে। ঘৰলৈ আহি থৈলাকেইটা এটা এটাকৈ মজিয়াত থ'লে। ঘৈণীয়েকে ঘটনাটো বিশ্বাস কৰিব পৰা নাছিল। তেওঁ আচৰিত হৈ আলিবাবাৰ কাহিনী শুনিবলৈ ল'লে।
মই মজিয়াতে এই সোণৰ মোহৰবোৰ গাঁত এটাত পুতি থ'ম, আলি বাবাই ক'লে। এতিয়া অকণো সময় নষ্ট নকৰি আচল কামটোহে কৰা ভাল হ'ব। ঘৈণীয়েকেও কথাটো শলাগি ক'লে, পুতি থোৱাৰ আগতে মুদ্ৰাখিনি জুখি লোৱাই ভাল হ'ব। আমিনো কিমান ধনৰ গৰাকী হ'লোঁ তেতিয়াহে বুজি পাম। আলি বাবাই কিবা কোৱাৰ আগতেই দুৱাৰখন খুলি তোলাচনী এখন আনিবলৈ কাছিমৰ ঘৰলৈ লৰ মাৰিলে। কাছিমৰ ঘৈণীয়েক এনেই নলগা জেঙত লাগি ফুৰা তিৰোতা। তাতে আলি বাবাৰ ঘৈণীয়েকে উধাটো খাই তোলাচনীখন খোজা দেখি কথাৰ গুৰি যে অন্য ক'ৰবাত বুলি তাই বুজি পালে। আৰু কাছিমৰ ঘৈণীয়েকে তোলাচনীখন দিওঁতে চৰিয়াটোৰ তলত অকণমান মাখন লগাই আলি বাবাৰ ঘৈণীয়েকক দিলে। আলি বাবাই গুহাটোৰ পৰা অনা সোণৰ মোহৰখিনি জোখোতে তাইৰ প্ৰায় এঘণ্টামান সময় লাগিল। জুখি হোৱাৰ পিছত তাই তোলাচনীখন উভতাই দিলেগৈ। কাছিমৰ ঘৈণীয়েকে মাখনখিনিত সোণৰ চাহি জলমলাই থকা দেখিবলৈ পালে। আৰু সেইদিনা সন্ধিয়া কাছিম আহি পোৱাৰ লগে লগেই ততাতৈয়াকৈ ঘৈণীয়েকে ক'লে, তোমাৰ ভায়েৰা কিমান ধনী গম পোৱানে বাৰু? মোহৰ তোলাচনীৰেহে জোখে, তুমি মিছাই ডাংকোপ মাৰোঁতেই গ'ল। কাছিমে ঢেকঢেকাই হাঁহি ক'লে, তোমাৰ মূৰটো ঠিকে আছেনে নাই? মোৰ হ'লে সন্দেহ আছে। এনে উদ্ভট কথা তুমিনো বাৰু কেনেকৈ ভাবিবলৈ পাৰিলা? তুমি এতিয়াই মোৰ মূৰৰ গণ্ডগোলহে পালা। আহা চোৱাহিচোন। এই বুলি ঘৈণীয়েকে কাছিমক এক প্ৰকাৰৰ টানি আজুৰি নিয়া দিনি তোলাচনীৰ তলিটো দেখুৱালে। কাছিমে চায়েই কথাটোৰ তত ধৰিব পাৰিলে আৰু হিংসাত জ্বলি পুৰি উঠিল। গোটেই ৰাতিটো চটফটাই থাকি পুৱা হ'লত আলি বাবাৰ ঘৰলৈ কোব ল'লে। আৰু দুৱাৰ দলিত ভৰি দিয়েই কাছিমে খঙত জোৰে জোৰে চিঞৰি ক'বলৈ ধৰিলে, তই ইমান দিন ভিকহুৰ ভাও জুৰিয়েই কটালি, সোণৰ মোহৰ তোলাচনীৰেহে জোখ। এইখিনি কি চাচোন। তোলাচনীখন কাছিমে আলি বাবাৰ মুখৰ আগত দাঙি ধৰিলে। আলি বাবাই কথাষাৰ শুনি মাথো মিচিকিয়াই হাঁহিলে। শেষত মূৰটো জোকাৰি জোকাৰি তেওঁৰ সেই আচৰিত কাহিনীটো ক'বলৈ লাগিল আৰু ক'লে যে এইদৰেই মোৰ কপাল ফুলিল। গতিকে তুমিও তোমাৰ কপাল ফুলাব খুজিলে এবাৰ তালৈ গৈ চাব পাৰা। কাছিমে উত্তেজিত হৈ ক'লে, এবাৰ চাবই লাগিব, তাৰ আগতে তই এবাৰ মোক গুহাটোলৈ লৈ যাব লাগিব। আলি বাবা ৰাজি হ'ল। শিলচটা ঠিক কোন ঠাইত আছে, তেওঁনো কোনজোপা গছত উঠিছিল, ঘটনাটোৰ পিছত কি হ'ল, গোটেই কথাখিনি আলি বাবাই পুনৰ বিৱৰি ক'বলৈ লাগিল। সপ্তাহটোৰ ভিতৰতে এদিন দুই যোৱাটোৱেই ঠিক কৰিলে। কিন্তু কাছিম বৰ লোভীয়া। তেওঁ আলি বাবা যোৱালৈ বাট নাচাই পিছদিনা কাহিলি পুৱাতে দহোটা গাধৰ সৈতে তালৈ ওলাল। লগত ল'লে কেইবাটাও ডাঙৰ ডাঙৰ বাকচ। মৰমৰ শিক্ষাৰ্থীসকল, যিহেতু সাধুটো দীঘলীয়া, গতিকে মই এই সাধুটো দুটা খণ্ডত শেষ কৰিম। এতিয়া অহাটো খণ্ডত আমি জানিম যে আলি বাবাৰ নিচিনাকৈয়ে কাছিমে ধন সোণ গোটাব পাৰিলেনে নে তেওঁ কোনো বিপদৰ সন্মুখীন হ'ল। গতিকে তোমালোকে দ্বিতীয় খণ্ডটোলৈ নিশ্চয় আগ্ৰহেৰে বাট চাই ৰ'বা আৰু মই অতি সোনকালে দ্বিতীয় খণ্ডটো তোমালোকৰ আগত পাঠ কৰি শুনাম। আজিলৈ আহিছোঁ, ধন্যবাদ।